হেল্ল' এভৰিৱান মই নম্ৰতাই আপোনালোক সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ মৰিচিকা ধাৰাবাহিকখনৰ আজি আহিবলগীয়া খণ্ডটিত কি হ'বলৈ গৈ আছে এই সকলোবিলাক মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম সো মৰিচিকাৰ যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল অনিন্দিতাই দেউতাকে মানা কৰা সত্ত্বেও পল্লৱক তাইৰ আৰু বেদান্তৰ ভাল পোৱাৰ সকলোবিলাক কথা কৈছিল আৰু লগতে এতিয়া যে বেদান্ত পলাতক অৱস্থাত আছে হিয়াও কৈছিল ইফালে কস্তুৰীৰ দেউতাকৰ বেছিকৈ কাহ হৈছিল আৰু দিগন্তই পইচা নিদিয়াৰ বাবে কস্তুৰীয়ে দেউতাকৰ বাবে দৰব আনি দিব নোৱাৰাত সাগৰে অতুলক দৰব আনিবলৈ পঠাইছিল আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অতুলে মালিকক দৰবখিনি দিবলৈ লওঁতেই দিগন্তই দেখা পাব আৰু সাগৰে দৰবখিনি আনি দিছে বুলি গম পাই দৰবখিনি দলিয়াই দিব আৰু মোৰ দেউতাক যি লাগে মই আনি দিম বেলেগ মানুহে ইয়াত সোমাব নালাগে বুলি ক'ব আৰু তেতিয়া সাগৰে মই সোমামেই বুলি ক'ব আৰু তেতিয়া দিগন্তৰ বহুত বেছি খং উঠিব আৰু কাৰোবালৈ ফোন কৰি এটা পিস্তল দিবলৈ ক'ব এতিয়া বাৰু দিগন্তই সঁচাকৈ পিস্তলটো পাই সাগৰক গুলিয়াই দিব নেকি বাৰু জানিব পাৰিব মৰিচিকা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত সেয়েহে আজিৰ খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ভাল লাগিব নহয় জানো আপোনালোকেও যদি মৰিচিকা ধাৰাবাহিকখন ভাল পাইছে প্লিজ ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আগলৈও এনেধৰণে আপডেটসমূহ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব